हेलो गाइज स्वागतम जनाइছোঁ মোৰ এটা নতুন মিনি ব্লগলৈ। আজি ৰাতিপুৱাই শুই উঠি ফিল্ডলৈ যাওঁ বুলি ওলালোঁ। এইপিনে দেখিছেনে হাতত জোতাযোৰ লৈ লৈছোঁ যিহেতু ফিল্ডত দৌৰিব লাগিব। এতিয়া দাদা আৰু মই ফিল্ডলৈ বুলি ঘৰৰ পৰা ওলাইছোঁ। যিহেতু আসাম পুলিচৰ ইণ্টাৰভিউলৈ আৰু বেছি দিন নাই সেইটো কাৰণে অলপ দেৰিকৈ গৈছোঁ, ৰ'দত প্ৰেক্টিছ কৰিছোঁ। এতিয়াৰ পৰাহে ৰ'দত প্ৰেক্টিছ কৰিলে আকৌ পাছলৈ ইণ্টাৰভিউত ৰ'দত দৌৰিব পাৰিম। এইপিনে ৰ'দটো দেখিছেনে ইমান ডাঙৰকৈ ৰ'দ দিছে। যিহেতু ফিল্ডলৈ বহুত দূৰ সেইটো কাৰণে আমি দাদাই মই খোজকাঢ়ি লাহে লাহে গৈ আছোঁ। আৰু গাঁৱৰ ৰাস্তাটো ইমান ভাল নহয় দিয়কচোন। ফাইনেলি পকা ৰাস্তা পালোহি। এইপিনে লগৰটোক মাতিছোঁ, লগৰটো হেনো অকণমান দেৰিকৈ যাব স্কুটি লৈ পিনি। আগতে এইটো ৰাস্তা ইমান ভাল নাছিল, এতিয়া পকা কৰিলে বাৰু। আগতে ফিল্ডলৈ যাবলৈ অকণমান কষ্ট আছিল, কিন্তু এতিয়া পকা ৰাস্তা হোৱাৰ কাৰণে অকণমান কষ্টটো কমিলে বাৰু। যিহেতুকে ফিল্ডলৈ বহুত দূৰ, প্ৰায় 3 কিলোমিটাৰমান আছে। ওচৰত ফিল্ড এখন আছে বাৰু, কিন্তু তাত মানুহ ইমান দৌৰিবলৈ নাহে, সেইটো কাৰণে আমি অকণমান দূৰখনত যাওঁ। খোজকাঢ়ি আহি থাকোঁতেই লগৰটোক লগ পালোঁ। এতিয়া তিনিটাই ফিল্ডলৈ বুলি গৈ আছোঁ স্কুটিত উঠি। বাইক বা স্কুটিত আহিলে বেছি টাইম নালাগে বাৰু, কিন্তু খোজকাঢ়ি আহিলে অলপ টাইম লাগে। ফাইনেলি ফিল্ডত আহি পালোহি। এইপিনে দেখিছেনে এইকেইটাই আজি টাইম চাই মাৰিব বোলে। যিহেতু সিহঁতি টাইম চাই মাৰিব সেইটো কাৰণে অকণমান এক্সাৰচাইজ কৰি লৈছে। আপোনালোকৰ সেইপিনে ল'ৰাবোৰৰ ৰানিঙত কিমান টাইমত সোমাই আছে মোক কমেণ্ট কৰি জনাবচোন। যিহেতু আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত বহুত কাট অফ মাৰ্ক যায়, সেইটো কাৰণে অকণমান কষ্ট কৰিব লাগে বাৰু। ফাইনেলি সিহঁতৰ ৰানিং কৰিবলৈ টাইম হৈ গ'ল। পাৰে বুলিয়ে সদায় টানিবলৈ দেই। মৃগাংক আমাৰ লগতে পৰিছে ন দাদা। ইয়াৰ পিছা যদি নেৰোৱা কেলা সোমাই যাবি আৰু 12 10 12 যদি কেলা পিছত আমি আগত পৰিলে তাক নহয় ৰখি থাকিলে নহ'ব নিজৰটো চাব লাগিব ন। একেলগে দিয়ালে মোৰ লগতে আছে নহয়, এনেকুৱা কৰিম যেনে আগত লাইনত যায় তাতে সোমাই দিম। আপোনাৰ পৰিছে নেকি 18 তাৰিখে? তাতে চবে একেলগে সোমাই দিম, একেলগে মাৰিব লাগিব। কাৰণ নিজৰ যদি একেলগে মাৰিলে কিমান কিলো অলপ হ'লেও আগবাঢ়িব। কেলা ইমান হিটত মাৰিলে 31 মানে গোটেই এতিয়া ৰানিং কৰিব পৰাটো ধৰিলেই হ'ল। মই এতিয়া মই প্ৰত্যেকবাৰ কামাণ্ডক ধৰোঁ, একদম জোখৰ টাইমত সোমাই যাম। এইবাৰ ধুনাঙক ধৰিম। ধুনাঙক ঢুকি পাবলৈ টান আছে। ধুনাং আছে, কিবা আছে। ধুনাঙক ঢুকি পাবলৈ টান আছে। বিকাশে টানিব পাৰে জানো ইমান? বিকাশৰ ৰানিং আছে, সি নামাৰে বুলি মানে 2 পাকটো মানে নাঙৰ একেবাৰে কষ্ট নোহোৱা নিচিনা আগতে দৌৰে নাঙে। আৰু কোন আছিলে দেই, মানে ইয়াৰ পৰাই 6-7জন মান আছোঁ আমি একে লাইনত। 2 পাকটো মানে 3 মিনিটত খতম কৰিব লাগে। 3 নম্বৰ মই চালোঁ মানে 3 নম্বৰ পাকটো মানে 1 পিছত মাৰিবই লাগে। তাৰপিছত 4 নম্বৰ পাকটো মানে 1 পিছত মাৰিলি, 5 নম্বৰটো অলপ লগালি, 6 নম্বৰটো 1 পিছত লগালে, 7 নম্বৰটো দি যাওঁ। টাইম লগাইছোঁ, টাইম লগাই দিছোঁ। মই এটা ভিডিঅ' কৰি পিনি ভিডিঅ'টো চুকত টাইম লগাই দিম। কালি কৈছোঁ নেকি লগা নেকি বেছি দিন নাই। ধুনীয়া টাইম লৈছে, 3 মিনিটে হোৱা নাই। মোৰ মোবাইলটো হাতত নল'লে 3 মিনিট লোৱা নাই, ধুনীয়া টাইম লৈছে। 2-3 ৰানিং, 3 ৰানিঙো হোৱা নাই। 3 ৰানিং
এটা 3 ৰানিং হৈ আছে দুই পাকত ইহঁতে ক'ত 12 আগত কেলা 11:30 11:20 মান ল'ব নাঙে আকৌ মানুহটো এনেকুৱা সি কাকো কাটিবলৈ নিদিয়ে হাত পাকতে ৰখি দিব হ'লেও সি যাব নিদিয়ে ইমান দেৰিকে আহিছ যেন কাছা একেটা আমাৰ ফিল্ডত টপ মাৰিব এই নিয়ে নে ইমান টানিব নোৱাৰে নাঙৰ লগত নোৱাৰে নাঙে মাৰ বঢ়িয়া মাৰ তেনেপাকত 4:15 লৈছে ধুনীয়া টাইম লৈছে যা 11:30 মানত সোমাই যাবি নিগাং যা বেছি টাইম লোৱা না নিয়ে নে যদি কেনেবাকৈ যদি নাঙক কাটি দিয়ে না নাঙে তাক পিছা নেৰে আৰু যেতিয়ালৈকে নেকাটিব তেতিয়ালৈকে তাত হেঁপাহ নপলাব এই কৃষ্ণই পঢ়াত তামাম চোকা আকৌ কেলা এই নাঙে নদৌৰে হ'বলা নাঙে নদৌৰে হ'বলা সেইটো নহয় লাহেকৈ মাৰি দিলে নহয় কৃষ্ণক টানি লৈ গৈছে হ'বলা নহয় নিয়ানক দুৰ্বল হ'বলৈ দিছে হ'বলা সি নামাৰে আৰু नहीं पड़ता है সেইদিনামান দৈও কেলা তই ফুপনি ওলোৱা নাই তোৰ মানুহ গৈ এই ৰিপুনো দিছে কেলা ৰিপুনো দিছে সেইটো ৰিপুন নে এইটো বিকাশ ৰিপুনে হয় সেই কৃষ্ণৰ লগত দৌৰাটো হয় জানো বেছি কষ্ট কৰিলে তাত দিগদাৰ আছে নিয়ে না এতিয়া গোটেই দিনটোৱে কৰি থাকিব প্ৰশান্তক কাটি দিম নিয়েনৰ কথা কৈছোঁ কথাটো সন্মান কৰিছোঁ মই ইমান পিক আপ দিয়াই নাই তাক কষ্ট কৰিব নিদিওঁ ক'লে ধুনীয়াকৈ পাওঁ মই নিজে ইমান দূৰ যায় এইটো কেইপাক ৰানিং 5 ৰানিং 5 কমপ্লিট হ'বলৈ হ'ব 5 পাক কমপ্লিট হ'ব ছয় ৰানিং যা টাইগাৰ ই বৰ বেলেগ দিব এতিয়া ই এতিয়ালৈকে অভাৰটেক কৰি গৈ থাকিব লাষ্টৰ পাক বৰ বেলেগকৈ জুদিয়ে আহি নহয় তাৰ এইটো বয়সতো বহুত জোচ আছে বুলিহে আকৌ কিবা এটা টেকনিক আছে নেকি তাৰ
Pulangnya ngelam sama aja lah. Tiger kok pale? Tiger babu ke usan. Ini kati bawa ke last tas bawa. Anu baki dia sama sama. Nih. Tiger bunyi. Tiger जिंदा है. Tiger जिंदा है. महिला साइकिल में भी হাত ৰানিং হাত ৰানিং হাত ৰানিং हां नहीं हां बाकी আছে যদি 12 সময় হয় না মই যদি আসাম পুলিচৰ চাকৰি পালে ছোৱালীখিনি এতিয়াই কৈছো মেছেজ কৰিলে কৰ ইনষ্টাগ্ৰামৰ বিকাশ পাঠে বুলি আছে পিছত নাপাবি পিছত কেলা মেছেজ কৰিলে বালৰ ৰিপ্লাই দিব মই কেলা নিয়নেও টানিছে আকৌ লাষ্ট পাক জুৰে দাস এই লাষ্ট পাক জুৰে 10 20 হৈছে 10 20 হৈছে যা লাষ্ট পাক জুৰে জোৰে কৃষ্ণ জোৰ 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 মাইনা জুৰে যা টাইগাৰ এ কিবা 10 20 হৈছে যা লাষ্ট পাক জুৰে ৰিপন অমিকা জুৰে লাষ্ট পাক জুৰে এতিয়া চাবি আকৌ টাইগাৰে কেনেকুৱা কাটিব চাই থাক এই লগালে কেলা লগালে কেলা ই এই কেলা ইমান কাটিছে কেলা একদম ধুনীয়া 12 সোমাবি কিবা জুৰে 12 সোমাই যাবি জুৰে নিয়ন জোৰ লগা কিমান লৈছে টাইম 11:42 ধুনীয়া টাইম 11:42 হ'লে চাই দে ফাইনেলি সিহঁতৰ ৰানিং কৰি হৈ গ'ল এতিয়া দাদা আৰু মই দৌৰিবলৈ আছোঁ যিহেতুকে আগকেইদিন টাইম মতে মাৰি আছোঁ কিন্তু আজি টাইম নাচাওঁ বুলি ভাবিলোঁ বহুত কষ্ট হয় ফাইনেলি ৰানিং কৰি উঠি ঘৰলৈ বুলি আহিবলৈ ওলাইছোঁ যিহেতু বহুত টাইম হৈ গ'ল ফিল্ডত থকা তথাপিও ইমান ৰ'দত দেখিছেনে সিহঁতি কেইটামান দৌৰি আছে যিহেতু সিহঁতৰ ৰানিং আগত পৰিছে এতিয়া ঘৰলৈ লাহেকৈ আহি আছোঁ দাদাহঁতে পাছত আহি আছে মই আগত গৈ আছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে আকৌ নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম আজিলৈ ভিডিঅ'টো ইমানেই আছিল পাছত লগ পাম